এনেকৈ আঙুলিটি দিয়া এনেকৈ হাই বাবা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই এটা খিচিৰি ৰেচিপি আগবঢ়াবলৈ লৈছোঁ আপোনালোকৰ কাৰণে, যিটো 8 মান্থৰ পৰা বেবীয়ে খাব পাৰিব। মই 8 মান্থৰ পৰাই মোক দিছিলোঁ খাবলৈ। খিচিৰিখিনিত আছে মই অকণমান জহা চাউল আৰু মচুৰ দাইল, মগু দাইল দুটা মিক্স কৰিয়ে লৈছিলোঁ। আৰু তাৰ লগত মই দিম ব্ৰকলি, বিট, গাজৰ, অকণমান পিঁয়াজৰ নলা আৰু কেইটামান মটৰ দিম। ব্ৰকলিটো বহুতেই ভাল ল'ৰা ছোৱালীৰ কাৰণে, গ্ৰ'থৰ কাৰণে বিশেষকৈ। ব্ৰকলিটোতো নিউট্ৰিশ্যনৰ পাৱাৰ হাউচ বুলি কয়, আপোনালোক সকলোৱে জানেই চাগে। আৰু গাজৰ আৰু বিট বহুতেই ভাল শিশুৰ কাৰণে বিশেষকৈ। গতিকে এনেকৈ আপোনালোকে এবাৰ বনাই দিব পাৰে। আৰু মই তাতে দিম শিঙি মাছ। শিঙি মাছখিনি অকণমান ভাজিম, মাত্ৰ অকণমান তেল আৰু হালধি নিমখ দি অকণমান সময় ভাজি 2 মিনিটমান, তাৰপিছতে উঠাই থ'ম। তাৰপিছতে ভাজিখিনি ধুনীয়াকৈ মানে গোটেই পাচলিখিনি আৰু চাউল দাইলখিনি একেলগ কৰি পেলাম। সেই ধুনীয়াকৈ অকণমান সময় ভাজিম, তাৰপাছতে মই পানী দিম। আপোনালোকে গোটেই প্ৰচেছটো চাব। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু হেল্ডিও হয় খুব বেবীৰ কাৰণে এইখিনি বস্তু। গতিকে এনেকৈ এবাৰ দি চাবচোন, আপোনালোকৰ বেবীয়ে খায়ো ভাল পাব আৰু গ্ৰ'থতো সিহঁতৰ বহুতেই সহায় হ'ব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চাই ভাল পায় এটা লাইক কৰি দিব। মই খিচিৰিখিনি বনাবৰ কাৰণে প্ৰথমে এয়া অকণমান জহা চাউল আৰু মচুৰ দাইল, মগুৰ দাইলো দুটামান আছে, এনেকৈ মই ধুনীয়াকৈ তিয়াই থৈছিলোঁ অলপ সময়, এতিয়া ধুই ল'লোঁ। চব্জিখিনিৰ ভিতৰত লৈছোঁ মই এয়া ব্ৰকলি কাটি লৈছোঁ, এয়া অকণমান গাজৰ, এয়া বিট, মটৰ কেইটামান লৈছোঁ আৰু এয়া অকণমান পিঁয়াজৰ নলা লৈছোঁ। আৰু ইয়াৰ লগতে এতিয়া মই দিম এডোখৰ শিঙি মাছ। এখন পাতিয়াত মই 1 চামুচৰ সমান মিঠাতেল দিছোঁ। ইয়াতে এতিয়া মই মাছকণ ফ্ৰাই কৰি ল'ম, অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি গৰম হৈ অহাতে মই মাছখিনি ইয়াতে দি দিম। আৰু ইয়াতে অকণমান হালধি আৰু একদম অকণমান নিমখ ব্যৱহাৰ কৰিম। অকণমান ফ্ৰাই হোৱাৰ পাছতে এয়া মই মাছখন উঠাই ল'ম। মই যিহেতু কুকাৰতেই বনাম, সেইকাৰণে মই গোটেই চব্জিখিনি আৰু এইখিনি একেলগ কৰি ল'লোঁ। এইখিনি গোটেইখিনি ইয়াতে মই দি অকণমান সময় ভাজিম, মাত্ৰ 2 মিনিটমান সময় ভাজিম। এয়া অকণমান ভজা হ'লে ইয়াত মই গৰম পানী দিম, জোখমতে গৰম পানী দি দিম। মই জোখমতে পানী দি দিলোঁ। এতিয়া ঢাকোনখন লগাই মাছখন দি দিম। ইয়াতে মাছখিনি দি দিলোঁ। আৰু ইয়াতে এতিয়া মই ঢাকোন লগাই 8টাৰ পৰা 9টালৈকে চিটি আহিবলৈ দিম। এই খিচিৰি ৰেডি হৈ গ'ল। আপোনালোকে 8 মান্থৰ পৰাই বেবীক এনেকুৱাকৈ দিব পাৰে, বিৰাটেই হেল্ডি হয়। আৰু ইয়াতে ভেজিটেবলছ বেছি আছে, মই চাউল আৰু দাইল একদম কম পৰিমাণত দিওঁ, ভেজিটেবলছেই মই সৰহকৈ দিওঁ। আৰু মাছ এনেকৈ বইলকৈ দিলে সিহঁতৰ কাৰণে বিৰাট ভাল হয়। গতিকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি নিশ্চয় চাব।